চেনেল সুভাষ ব্লগ। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। বিশ্বৰ সকলো ৰাইজে গম পায় 5 জুন বিশ্ব পৰিৱেশ দিৱস বুলি। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমাৰ ঘৰৰ চৌহদত গছপুলি ৰোপণ কৰিবলৈ চেষ্টা কৰিছোঁ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গছপুলি ৰোপণ কৰাৰ কাৰণে মই বৰ্তমান আনিছোঁ এডাল আম গছ আৰু এডাল ফুলৰ গছ। আহক আমি গছডাল ৰোৱা হৈ গ'ল আৰু ইয়াৰ পিছত এডাল ফুলৰ গছ ৰোৱা যাব। আহক এডালো আমি ৰোপণ কৰোঁ। গছপুলি ৰোৱা হৈ গ'ল। ইয়াৰ পিছফালে গছপুলি ৰোৱা হৈ গ'ল। গছপুলি ৰোৱাৰ এটাই উদ্দেশ্য হৈছিল যে পৃথিৱীৰ পৰা গছ গছনিবোৰ নাইকিয়া হ'ব ধৰিছে, মানুহে কাটি শেষ কৰিব ধৰিছে। সেইকাৰণে বায়ুমণ্ডলত প্ৰদূষণ দিনক দিনে বাঢ়ি গৈছে। যে বিশ্বৰ প্ৰতিজন ব্যক্তিয়ে, মোৰ দৰে প্ৰতিজন ব্যক্তিয়ে একডাল একডাল গছপুলি ৰুই আমাৰ পৃথিৱীখন চিৰসেউজীয়া কৰি তোলে যেন। কাৰণ গছ গছনি নহকে আমি কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ। গছ থাকিলেহে মানুহ থাকিব পাৰিম। আজিলৈ এইটো ভিডিঅ' এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।